Hello guys, welcome back to my YouTube channel আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে নতুনকৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালেই আছে আৰু ময়ো বৰ্তমান ভালেই আছো। আজি প্ৰায় দুসপ্তাহ মান ধৰি মই ধৰক ভিডিঅ'জ ব্লগ দিব পৰা নাই, তাৰ কাৰণে আপোনালোকে মোক বেয়া নাপাব। আজি মোৰ মাহী আহি আছে, সৰু মাহী, তাই থাকে হাজোত আৰু তাই মাইনা আহিব আৰু আমি সকলোৱে মিলি কিনে বজাৰত যাম কিছুমান শ্বপিং কৰিবলৈ কিছু এটা বিশেষ কাৰণত। আৰু শ্বপিং মানে বেলেগ নহয়, মেখেলা চাদৰৰ বুলি ভাবিছো। আৰু এতিয়া মা আৰু মই অফিচলৈ যাম, যাই পেলাই আমি তাইক লৈ পেলাই আমি ফেন্সিলৈ যাম বুলি ভাবিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰি মোৰ লগত কন্টিনিউ কৰক। সো আজি আমি গৈ আছো ফেন্সি বজাৰ শ্বপিং কৰিব। ইয়াৰ পিছনে দেখিছে ঘৰৰ মানুহ, বতৰটো বেয়া আৰু খোজকাঢ়িয়ে গৈ আছো। অফিচত স্কুটি থোৱা আছে আৰু যিহেতু বতৰটো বেয়া গতিকে আমি চাৰিজনী আছোঁ কাৰণে খোজকাঢ়ি গৈছোঁ। ওচৰতে, বেছি দূৰ নহয়। আমি খোজকাঢ়ি আছোঁ। এটাই ভাল হৈছে, আজি বতৰটো ভাল, ঠাণ্ডা বতৰ, চব চাফা লাগি আছে ইয়াৰ ষ্টলছবোৰ। আৰু আহোঁতে মেবি কিবা চান্স পালে খাম। আৰু এতিয়া আমি আহি পালোঁ পাণবজাৰ। পাণবজাৰৰ প্ৰায়বোৰ দোকান আছে আজি বন্ধ, তাৰ মাজৰ কিছু সংখ্যক দোকান আপোনাক দেখাইছোঁ। এখন চিল্ক হাউচ, সেইবোৰ আছে। সেইবোৰ ভগৱান জানে আজি গৈ আমি কাপোৰ পাওঁ নে নাপাওঁ। আৰু এতিয়া আমি পাই গ'লোঁ সেইখন মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল। চ' এইখন হস্পিটেল MMC হস্পিটেল। আৰু অলপ আগত গ'লে আমি পাই যাম আমাৰ ডেষ্টিনেশ্যন ফেন্সি বজাৰ পালোঁ খোজকাঢ়ি। আৰু আজি ৱেডাৰটো দেখিব পাৰিছে। আজি ছাইডৰ ষ্টলবোৰ এতিয়ালৈকেতো দেখা নাই, পিছলৈকে খোলে নে নুখোলে নে, বৰষুণ কাৰণে খোলা নাই। এতিয়া আমি গৈ আছোঁ, পাম আৰু বেছি দূৰ নাই। এইবোৰ আপোনালোকে চাব পাৰে, ভেৰাইটিজ কাপোৰ আছে। কেনেকুৱা ধৰণৰ কাপোৰ লাগে, বামটো চব লাগে। ডিছকাশ্যন চলি আছে কাপোৰৰ। মাক কি লাগে? কি ল'ম এইটো। ভাল লাগিছিলে। মই ঘৰত যে আফচোচ লাগিব দেই, চব লওঁ লাগিছে। এইটো দেখোন একেই মানটো আগৰটোৰ দৰে। অলপ আগতে চালোঁ ন, খালি ফুলটো চাবা ন ঠিকে আছে নে নাই। সেইটো ফুলটো অলপ বেলেগ আছে। সেইটো ফটোত বেলেগ দেখি কালাৰবিলাক, এনেই ৰিয়েলি ধুনীয়া কিন্তু। এইটো অনামিকাই লোৱাটো। মা পতিটো কি ধুনীয়া লাগিছে। এনেকুৱা ৰিহাতে বোলে ভাল। লাইন গ'ললৈকে বাহ, ফুলটো চাওঁ না কি ধুনীয়া খাৰাপ। এইকেইটাতো দাম কম হ'ব, কাপোৰটো অলপমান লাৰিয়ে গম পাইছোঁ মই।
এই পইচা লগাই নোখোজে দেখিছানে আমাৰ কাপোৰ লোৱা হৈ গ'ল আৰু আমি মোনা ভৰকে কাপোৰ লৈছোঁ গৈ কিনে দেখুৱাম কি কাপোৰ লৈছোঁ কি লোৱা নাই হয়নে মাইনা ঠিক আছে আৰু আগত গৈ আপোনালোকক দেখাই আছোঁ এতিয়া ফেঞ্চিৰ মাজমজিয়াত আপোনালোকে দেখিব পাৰে ইমান মানুহ ফুচকা এনল এই মাতাজী আগত বেগ লৈ টুং খাটাং এয়া চিষ্টাৰ এয়া মাচি চ' আজি আমাৰ শ্বপিং হৈ গ'ল আমি গৈ আছোঁ শেখ ব্ৰাদাৰ্ছ তাত কিবা অলপ চাহ পানী খাই কিনে আৰু আমি ওলাই যাম ঘৰ যাব লাগিব অফিচত এবাৰ সোমাই কিনে চ' ইহঁতো আহিছে ইহঁতকো কিবা এটা খুৱাই দিব লাগিব তো ব'লক শেখ ব্ৰাদাৰ্ছৰ ভিতৰতে গৈ পাই আপোনালোকক দেখুৱাম লৈ লওক কি খাবা কি খাবা ভেজ পেটিছ আছে দাল পাফ আছে বাৰ্গাৰ আছে কি খাবি কো এই খাবা নেকি হটডগ লৈ ল চাৰিটা আৰু চাহ খাবি নেকি এইটো হটডগ খাই ল চাৰিটা নে কি খাবা কোৱা হটডগ খাবা নে অঁ কি খাবা আৰু এইবিলাক আছে এইটো প্লেইন বাফ কেক ন প্লেইন বল কেক আৰু আমাৰ কি খাবা চিকেন পেটিছ মানে পেটিছ খাবা নে হটডগ খাবা মাইনা কেনেকুৱা খুলিব পাৰিছা চ' চিকেন পেটিছ মাহঁতৰ কেক এণ্ড চাহ গৰমা গৰম চাহ ভিতৰত মাংস আছে গম পাইছে না এনেকৈ চাই দিয়ে কামত কৰিব চচটো ইয়াতে ঢালি ল'ব লাগে এনেকৈ মানে একটামান খাই চালা মানে শেখ ব্ৰাদাৰ্ছত খোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ আকৌ কটন পাইছোঁ যদি ফুচকা পাওঁ আমি দুটা ফুচকা খাম ন যদি ফুচকা পাওঁ ভণ্টি আৰু মই ফুচকা খাম যদি ফুচকা পাই যাওঁ আজি আমাৰ মাইনাৰ লাগ বেয়া আমি ইউজুৱেলি যোনখনত ফুচকা খাওঁ সেইখন দোকান আজি এতিয়া বৰ্তমান খোলা নাই তেওঁ ইভিনিং খোলে তো মই কালি তাইক লৈ আনিম ফুচকা খোৱাবলৈ সেইটো এটা বেলেগ ব্লগ বনাম চ' এতিয়া মই মোৰ আকৌ বেক টু অফিচ এয়া শ্বপিং বেগ সিহঁতৰ দুই ভনীয়েকৰ কথা আৰু এতিয়া আমাৰ মাইনা হাই কোৱা এতিয়া আজিৰ ভিডিঅ'টো ক্ল'জ কৰিব লাগিব অফিচ গৈ লওঁ তাৰ পৰা আপোনালোকক মই কাপোৰ কেইযোৰ ইয়াৰ মাজতে দেখাই দিম চ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু কি কৰিব ছাবস্ক্ৰাইব কৰিব ন অঁ কৰি দিব দেই ঠিক আছে